নমস্কাৰ, মই ডেইজি। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই দেখাব লৈছোঁ মই বোৱা মেখেলা চাদৰ দুযোৰ। মই এইবাৰ বিহুৰ আগত মই মেখেলা চাদৰ দুযোৰ লগাইছিলোঁ আৰু এতিয়া বৈ শেষ কৰিছোঁ। আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। এইযোৰ মোৰ ভাগৰ আৰু ইমান ষ্টাইলো দিয়া নাই, এনেই চিম্পুলকৈ বৈছোঁ, ফুল বাচিছোঁ। এখন মেখেলা ইমানো ভাল হোৱা নাই, তথাপিও চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ ভাল কৰিবলৈ। আৰু এযোৰ হৈছে বাৰ, মানে মই বাক গিফ্ট দিছোঁ বিহু বুলি, আৰু বিহুত গিফ্ট দিছোঁ, তাইও দিছে আৰু তাই দিয়াযোৰ মই দেখাম বাৰু আপোনালোকক। আৰু ভাবিলোঁ মই বোৱা কাপোৰ দুযোৰ মই দেখাই দিওঁ আপোনালোকক। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। ভাল লাগিলেও ক'ব আৰু বেয়া লাগিলেও ক'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।